ছাত্ৰ ছাত্ৰীসকল কেনে আছে? তোমালোক হয়তো ভালে আছা। আজি তোমালোকৰ সৈতে এটা পাঠ লৈ মই আগবাঢ়িব লৈছোঁ। পাঠটি হৈছে চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ বিষয়। পাঠটি হৈছে পৰিৱেশৰ দ্বিতীয় পাঠ, যাৰ নামটো হৈছে উৎসৱ। এই পাঠটো লৈ আগবঢ়াৰ আগতে আমি প্ৰথমতে জানি লওঁ উৎসৱনো কি। আমাৰ এই সমাজত আমি বিভিন্ন ধৰণৰ জাতি জনজাতি দেখা পাওঁ। সকলো জাতি জনজাতিয়ে নিৰ্দিষ্ট কিছুমান নীতি নিয়ম পালন কৰে। এই পালন কৰা নীতি নিয়মৰ ধৰণবোৰ ভিন ভিন হ'ব পাৰে। এই ধৰণৰ ৰীতি নীতি পৰম্পৰাকে আমি কি বুলি ক'ব পাৰোঁ? উৎসৱ বুলি ক'ব পাৰোঁ। এতিয়া আহোঁ আমাৰ অসমত আমি দেখা পোৱা বা আমি সততে লগ পোৱা বিভিন্ন জাতি জনগোষ্ঠীবোৰৰ ভিতৰত কেইটামান জাতি জনগোষ্ঠীৰ নাম উল্লেখ কৰিব বিচাৰিছোঁ। প্ৰথমতে ক'ব বিচাৰিছোঁ বড়ো, চাহ জনগোষ্ঠী, সোণোৱাল, মিচিং, দেউৰী, তিৱা, কাৰ্বি, ৰাভা। এওঁলোকৰ বাহিৰেও আমি আন বহু জনগোষ্ঠীৰ লোক দেখা পাওঁ। ইয়াত উল্লেখ কৰা হৈছে চাহ জনগোষ্ঠী। তাৰ বাহিৰেও আমি বিহাৰী, মাৰোৱাৰী, নেপালী বা গোৰ্খা, ডিমাচা, হাজং আদি বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ লোক আমি দেখা পাওঁ। এতিয়া আমি চিত্ৰ দেখিয়ে গম পাইছোঁ আমি কিহৰ বিষয়ে ক'ব বিচাৰিছোঁ? বিহুৰ বিষয়ে, হয়নে? এতিয়া বিহু কেইটা বুলি তোমালোকক সুধিলে তোমালোকে কি বুলি ক'বা? তোমালোকে সঁচাকৈ জানিছা বিহু কেইটা? তিনিটা। এই বিহু তিনিটা হৈছে বহাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, মাঘ বিহু বা ভোগালী বিহু। এতিয়া আমি প্ৰথমতে আহোঁ ৰঙালী বিহু। এতিয়া আমি যিটো সময়ত আছোঁ, বহাগ মাহটোতে কি বিহু পতা হয়? বহাগ বিহু বা ৰঙালী বিহু পতা হয় নে নহয়? কিন্তু এইবাৰ কি হৈছে? কৰোণা মহামাৰীৰ কাৰণে আমি ঘৰতে থাকি শিকিবলগীয়া হৈছে, হয়নে? এতিয়া তোমালোকক মই বহাগ বিহুৰ বিষয়ে চমুকৈ ক'ব বিচাৰিছোঁ। এতিয়া বহাগ বিহু যদিও নামত বহাগ বিহু বুলি কোৱা হয়, কিন্তু ইয়াক কি হয়? চ'ত মাহৰ শেষৰ দিনটোৰ পৰাই এই বিহু আৰম্ভ কৰা হয়। বহাগ বিহুৰ প্ৰথম দিনটোক আমি গৰু বিহু বুলি কওঁ। গৰু বিহুৰ দিনা কি কৰা হয়? ৰাতিপুৱাই গৰুক গা ধুওৱা হয়। তাৰপিছত হালধি, লাও, থেকেৰা, বেঙেনা আদিৰে গৰুক কি কৰা হয়? খুৱাই দিয়া হয়, হয়নে? তাৰপিছত সন্ধিয়ালৈ আমি নতুন পঘাৰে গৰুক বান্ধো, হয়নে? তাৰ পিছদিনা হ'ল মানুহ বিহু। মানুহ বিহুৰ দিনা কি কৰা হয়? তোমালোক সকলোৱে মা দেউতাক সেৱা কৰা, হয়নে? সেইদৰে তোমালোকৰ মা দেউতাই যদি ঘৰত ককা আইতা আছে তেনেহ'লে ককা আইতাক কৰে বা তেওঁলোকতকৈ ডাঙৰক সেৱা কৰে, হয়নে? সেইদিনা নতুন বিহুৱান ডাঙৰ মানুহে লৈ বিহুৱান মানে গামোচা, হয়নে? আৰু তোমালোককো কি কৰে? নতুন চোলা পিন্ধাব দিয়ে। কিন্তু এইবাৰ তোমালোকে হয়তো পিন্ধিবলৈ পোৱা নাই, হয়নে? আৰু সেইদিনাৰ পৰাই কি কৰে? ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰ মানুহে হুঁচৰি মানুহৰ ঘৰে ঘৰে গায় আৰু হুঁচৰি গাই শেষত কি কৰা তোমালোকে? আশীৰ্বাদ দি আহা, হয়নে? এই বিহু কেইদিন পালন কৰা হয়? 7 দিন ধৰি। প্ৰতিদিনৰে নাম বেলেগ বেলেগ আছে। বহাগ বিহুৰ 7 দিনৰ প্ৰতিদিনৰে নাম বেলেগ বেলেগ হয়। এই বিষয়ে তোমালোকে পাছলৈ জানিব পাৰিবা। এতিয়া বহাগ বিহুৰ সময়ত গছৰ ডালে পাতে, গছৰ ডালবোৰত নতুন নতুন পাত ওলায়, যাক আমি কুঁহি পাত বুলি কওঁ। সেই সময়ত কুলি কেতেকীয়েও গান গায়। সেই চাৰিওফালৰ সেউজ ৰং দেখি মানুহৰ মন ৰং আনন্দৰে ভৰি পৰে বাবে ইয়াক কি বুলি কোৱা হয়? ৰঙালী বিহু বুলি কোৱা হয়। ইয়াৰ পিছত আহিল কঙালী বিহু। কঙালী মানে দুৰৱস্থা, হয়নে? আহিন মাহৰ শেষৰ দিনা এই বিহু পালন কৰা হয়।
এই বিহুত গধূলি পৰত পদূলি মুখত আৰু খেতিপথাৰত চাকি জ্বলোৱা হয়। চোতালতো তুলসী তলত চাকি জ্বলোৱা হয় বা বহুতে কি কৰে নতুনকৈ তুলসী পুলি আনি ৰুৱেগৈ। তুলসী ৰুৱে তাত চাকি জ্বলাই লখিমীক ভঁৰাললৈ অহা বাট দেখুৱাই দিয়ে। এই সময়টোত কি হয়, মানুহৰ খেতি বাতিও ভৰপক হওঁ অৱস্থা হয়। ঘৰত অভাৱ অনটন হৈ থাকে বাবে এই বিহুক কঙালী বিহু বুলি কোৱা হয়। ছবিখনত তোমালোকে আমাৰ বিদ্যালয়ত যোৱা বছৰ কাতি বিহু পালন কৰা দৃশ্যটো দেখিবলৈ পাইছে। এনেকৈ তুলসী তলত চাকি জ্বলোৱা হয়। তাৰপিছত আহিল ভোগালী বিহু। কেতিয়া পালন কৰা হয়? পুহ মাহৰ সংক্ৰান্তিৰ দিনা, অৰ্থাৎ মাঘ মাহৰ আগদিনা এই বিহু পালন কৰা হয়। এই সময়ত কি হয়, মানুহৰ ধান চান কাটি হৈ যায়, মানে ধান চপোৱা শেষ হয়, সকলোৰে ভঁৰালত ধানেৰে উপচি থাকে। তাৰোপৰি বিভিন্ন ধৰণৰ শাক পাচলি বা খাদ্যবস্তু উভৈনদী হৈ থাকে। এই বিহুত সন্ধিয়া বা ৰাতি মানুহে লগ হৈ ভাত খায় বা ভোজ ভাত খায়, আৰু পিছদিনা ৰাতিপুৱাই গা ধুই মেজি জ্বলোৱা হয়। এই বিহুত নানা ধৰণৰ পিঠা পনা, লাড়ু, দৈ চিৰা আদি প্ৰস্তুত কৰি আমি আত্মীয় স্বজনক মাতি খুৱাওঁগৈ। কিছু ঠাইত ম'হ যুঁজ, কুকুৰা যুঁজ আদিও অনুষ্ঠিত হয়। ভোগৰ উৎসৱ হোৱাৰ বাবে ইয়াক ভোগালী বুলিও কোৱা হয়। বিহুৰ বাহিৰেও অসমত অন্যান্য বহুতো উৎসৱ পালন কৰা হয়। তাৰ ভিতৰত কেইটামান উৎসৱ হৈছে আলি আই লৃগাং, এইটো মিচিং জনগোষ্ঠীসকলে পালন কৰে। বাথৌ পূজা বড়ো জনগোষ্ঠীয়ে পালন কৰে। বাইথ পূজা নহয় দেই, পিছৰটো। বাইথ পূজা সোণোৱাল কছাৰীসকলে পালন কৰে। টুচু পূজা চাহ জনগোষ্ঠীসকলে পালন কৰে। ভাতৃ তৃতীয়া নেপালী আৰু বিহাৰী জনগোষ্ঠীৰ লোকসকলে পালন কৰে। তেনেদৰে ৰেংকাৰ উৎসৱ কাৰ্বিসকলে পালন কৰে। ইয়াৰ উপৰিও অন্যান্য বহুতো উৎসৱ আছে, সকলোখিনি তোমালোকে বৰ্তমান নাজানিলেও হ'ব। এতিয়া আহোঁ তোমালোকৰ পাঠত থকা আন কেইটামান উৎসৱ, যিবোৰ ভাৰতৰ বিভিন্ন ঠাইত বা ভাৰতৰ সকলো ঠাইতে পালন কৰা হয়। প্ৰথমতে আহিলে ওনাম উৎসৱ। এই ওনাম উৎসৱ হৈছে কেৰেলা ৰাজ্যৰ প্ৰধান উৎসৱ। তোমালোকে জানা কেৰেলা ক'ত আছে? নাজানা নহয় জানো? তোমালোকে যদি ভাৰতৰ মেপখন চোৱা, ভাৰতৰ মেপৰ তলৰ ফালে চাবা, দক্ষিণ পশ্চিম ফালে এখন ৰাজ্য আছে সৰুকৈ। সেই ৰাজ্যখনেই হৈছে কেৰেলা ৰাজ্য। কেৰেলা ৰাজ্যৰ প্ৰধান উৎসৱৰ নাম হৈছে ওনাম। এই উৎসৱটো শাওণ আৰু ভাদ মাহৰ শস্য চপোৱাৰ পাছত, আমাৰ এইফালে সেই সময়ত খেতি কৰা হয়, কিন্তু সেই সময়ত খেতি শেষ হয়গৈ। তাত খেতি শেষ হোৱাৰ লগে লগে কি কৰে, এই উৎসৱটি তাত অনুষ্ঠিত কৰে। আৰু এই উৎসৱত এবিধ নাচ নাচে। নাচটোৰ নামটো কি? কাইকুট্টি কালি। কি বুলি ক'লোঁ? কাইকুট্টি কালি নাচ। আৰু তাত নাও খেল অনুষ্ঠিত হয়। সেই নাও খেলৰ নামটো ভেলুম কালি বুলি কোৱা হয়। কি বুলি ক'লোঁ? ভেলুম কালি। এতিয়া তোমালোকক যদি কোনোবাই সোধে ওনাম উৎসৱ কোন ৰাজ্যত হয়, তেতিয়া ক'ব লাগিব কেৰেলা ৰাজ্যত। কেতিয়া হয়? শাওণ ভাদ মাহৰ মাহত যেতিয়া শস্য চপোৱা শেষ হয় তাৰপিছত। এতিয়া তোমালোকক যদি কেতিয়াবা কোনোবাই কুইজত সোধে কাইকুট্টি কালি নাচ কোন উৎসৱৰ লগত জড়িত, তেতিয়া কি বুলি ক'বা? ওনাম, হয়নে? সেইদৰে ভেলুম কালি নামৰ নাও খেল ক'ত অনুষ্ঠিত হয় বুলি ক'লে কেৰেলা ৰাজ্যত বুলি ক'ব লাগিব। বুজি পাইছাতো? এতিয়া আমাৰ ইয়াত বিহু যিদৰে এসপ্তাহ বা 7 দিন ধৰি চলে, তেনেদৰে এই উৎসৱটো তাত 10 দিন ধৰি চলে, আৰু ইয়াত সকলো ধৰ্মৰ লোকসকলে অংশগ্ৰহণ কৰে। তাৰপিছত আহিল আমাৰ দক্ষিণ ভাৰতৰে আন এটা ৰাজ্য তামিলনাডু। তামিলনাডুৰ এটা উৎসৱটোৰ নাম হ'ল পোংগল। এই পোংগল হৈছে খেতিৰ লগত জড়িত উৎসৱ। আমাৰ ইয়াত যিদৰে মাঘ বিহু, বহাগ বিহু আদি খেতিৰ লগত জড়িত উৎসৱ, সেইদৰে তামিলনাডুৰ
পোংগলো খেতিৰ লগত জড়িত উৎসৱ। ইয়াক অসমৰ ভোগালী বিহুৰ দৰেই বুলি ক'ব পাৰি, যদিও অকণমান ধৰণটো মিলে তথাপিও যথেষ্ট আমি তাত অমিলো দেখা পাওঁ, তথাপিও ইয়াক ভোগালী বিহুৰ দৰে বুলি কোৱা হয়। কাৰণ সেই উৎসৱৰ দিনা সকলোৱে নিজৰ ঘৰ দুৱাৰ চাফ চিকুণ কৰে আৰু জাবৰ জোঁথৰবোৰ কোনোবা এটা নিৰ্দিষ্ট ঠাইত জমা কৰে। ৰাতি সমূহীয়াভাৱে আহাৰ গ্ৰহণ কৰে আৰু ৰাতিপুৱা ভাগত সেই জাবৰখিনি জ্বলাই দিয়ে। আমাৰ ইয়াত মেজি জ্বলাই, মেজিত কিন্তু তেনেদৰে জাবৰ জ্বলোৱা নহয়, হয়নে নহয়? কিন্তু তাতো কি কৰে, সেই জাবৰখিনি জ্বলাই দিয়ে বাবে ইয়াক মাঘ বিহুৰ লগত মিলে বুলি কোৱা হয়। এই উৎসৱত সকলোৱে লগ হৈ ঢোল বজাই আনন্দ কৰে। ইয়াৰ পিছত আহিল দশেৰা উৎসৱ। এই দশেৰা উৎসৱ উত্তৰ ভাৰতৰ লোকসকলে পালন কৰে। উত্তৰ ভাৰত বুলি ক'লে সাধাৰণতে উত্তৰ প্ৰদেশ আৰু দিল্লীত ইয়াক বেছিকৈ পালন কৰা হয়, পঞ্জাৱতো পালন কৰা হয়। এই উৎসৱ ৰামে ৰাৱণৰ লগত যুদ্ধ কৰাৰ পিছত, যেতিয়া ৰামে ৰাৱণক বধ কৰাৰ পিছত জয় বা ৰামৰ বিজয়ক আনন্দ প্ৰকাশ কৰিবৰ কাৰণে এই উৎসৱটো পালন কৰা হয়। এই উৎসৱত ৰামলীলা বুলি নাটক দেখুওৱা হয়। আমাৰ ইয়াত যিদৰে ৰাসলীলা কৰা হয়, তাত ৰামলীলা কৰা হয়। আৰু ৰাসলীলাৰ অন্তত ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ প্ৰতিকৃতি মানে খেৰৰ জুমুঠিৰে মূৰ্তি বনোৱা থাকে, সেইবোৰক শেষত জ্বলাই দিয়া হয়। ইয়াৰ পিছত আহিল ছট পূজা। হিন্দী ভাষী লোকসকলে এই পূজাটো সাধাৰণতে পালন কৰে। ইয়াক বিহাৰ, উত্তৰ প্ৰদেশত বেছিকৈ পালন কৰা হয় যদিও অসম, পশ্চিমবংগ আদি ৰাজ্যতো পালন কৰা হয়। এই পূজাত মহিলাসকলে দিনটো উপবাসে থাকি ৰাতিলৈ আৰু পুৱতি নিশা সূৰ্য উদয় হোৱাৰ সময়ত এই পূজাটো সাধাৰণতে সমাপন কৰা দেখা যায়। এই ফটোটো কিহৰ হয়? তোমালোকে ক'ত দেখিছা বাৰু এনেকুৱা ধৰণৰ ফটো? গম পাইছা ন? এইটো হৈছে দুৰ্গা পূজাৰ ফটো, হয়নে? দুৰ্গা পূজা ক'ত পালন কৰা হয়? আমাৰ অসমতো পালন কৰে, হয়নে নহয়? যি সময়ত উত্তৰ ভাৰতত দশেৰা উৎসৱ পালন কৰা হয়, সেই সময়ত আমাৰ অসম, পশ্চিমবংগ আদি ৰাজ্যত এই দুৰ্গা পূজা পালন কৰা হয়। দুৰ্গা পূজা যিহেতু শৰৎকালত পালন কৰা হয়, সেইবাবে ইয়াক শাৰদীয় দুৰ্গোৎসৱ বুলিও কোৱা হয়। কি বুলি কোৱা হয়? শাৰদীয় দুৰ্গোৎসৱ। এই পূজাত দুৰ্গাৰ মূৰ্তিৰ উপৰিও আন 4টি মূৰ্তি লগত থাকে, হয়নে? আৰু এটা অসুৰ থাকে। অসুৰৰ নামটো তোমালোকে জানা, মহিষাসুৰ, হয়নে? এই উৎসৱ 4 দিন ধৰি পালন কৰা হয়। তোমালোকে এই উৎসৱত কি কৰা? ল'ৰাবোৰেতো আজিকালি মেগজিন লোৱা ন? বিভিন্ন ধৰণৰ পুতলা কিনা, ফুলদানি কিনা, কিছুমানে মিঠাই খোৱা, হয়নে? আৰু এই পূজা কেতিয়া শেষ কৰা হয়? বিজয়া দশমী, অৰ্থাৎ বিজয়া দশমীৰ দিনা দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন দিয়া হয় আৰু ইয়াৰ লগে লগে কি হয়? এই পূজা সামৰণি পৰে। তাৰপিছত আহিল ফাকুৱা বা হোলী। চবে খেলি পাইছে ফাকুৱা? এই উৎসৱটো গোটেই ভাৰততে পালন কৰা হয়। ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। বিভিন্ন ঠাইত এই উৎসৱ বিভিন্ন ধৰণে পালন কৰা হয়। পশ্চিমবংগত ইয়াক দৌল যাত্ৰা বুলি কোৱা হয়। অসমৰ বৰপেটা সত্ৰত ইয়াক দৌল উৎসৱ হিচাপে পালন কৰা হয়। ক'ত বুলি ক'লো? দৌল উৎসৱ ক'ত পালন কৰা হয়? বৰপেটা সত্ৰত, মানে অসমত পালন কৰা হয়। ঈদ হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ প্ৰধান উৎসৱ। ঈদ আকৌ 2 ধৰণৰ, মানে 2টা। এটা ঈদ উল ফিতৰ আৰু ইটো ঈদ উল জুহা। ঈদ উল ফিতৰ ৰমজান মাহৰ ঈদ উল ফিতৰ পতাৰ আগত কি হয়? ঈদ উল ফিতৰ পতাৰ আগত মুছলমানসকলৰ প্ৰথম মাহটো হৈছে ৰমজান মাহ।
এই ৰমজান মাহটো তেওঁলোকে উপবাসে থাকে, মানে তেওঁলোকে দিনৰ ভাগত ফল মূল বা কিবা তেনেধৰণৰ আহাৰ গ্ৰহণ কৰে। তাৰ পিছৰ মাহটোক আমাৰ যেনেকৈ বহাগৰ পিছত জেঠ মাহ আহে, তেওঁলোকৰ ৰমজান মাহৰ পিছৰ মাহটোক চাৱাল মাহ বুলি কোৱা হয়। আৰু এই চাৱাল মাহৰ প্ৰথম দিনাই এই ঈদ উল ফিতৰ উৎসৱটি পালন কৰা হয়। আনহাতে ঈদ উল জুহা এইটো জিলহজ্জ মাহৰ 10 তাৰিখে পালন কৰা হয়। এই উৎসৱত সকলোৱে নতুন কাপোৰ পিন্ধি সমূহীয়াকৈ নামাজ পঢ়ে। ঘৰে ঘৰে নানা ধৰণৰ আহাৰ তৈয়াৰ কৰি প্ৰতিবেশী আৰু আত্মীয়ক নিমন্ত্ৰণ জনায়। ইয়াৰ পিছত আহিল বুদ্ধ পূৰ্ণিমা। তোমালোক সকলোৱে জানা বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক হৈছে গৌতম বুদ্ধ। তেখেতে জন্ম, বুদ্ধত্ব প্ৰাপ্তি বা সিদ্ধি লাভ আৰু তেখেতৰ মৃত্যু একেটা তিথিতে হৈছিল, মানে বহাগ মাহৰ পূৰ্ণিমা তিথিত হৈছিল। সেইবাবে এই দিনটো তেওঁলোকে বৰ পবিত্ৰ দিন বুলি মানি লয়, তেওঁলোক মানে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে। এতিয়া ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ বৌদ্ধ লোকসকলে এই দিনটো বৌদ্ধ পূৰ্ণিমা হিচাপে বা বুদ্ধ পূৰ্ণিমা হিচাপে পালন কৰে। এতিয়া বুদ্ধ পূৰ্ণিমা কোন ধৰ্মৰ লোকসকলে পালন কৰে? বৌদ্ধ ধৰ্মৰ লোকসকলে, হয়নে? কিয় পালন কৰে? গৌতম বুদ্ধৰ জন্ম, সিদ্ধিলাভ আৰু মৃত্যু সেই তিথিতে হৈছিল বাবে। ইয়াৰ পিছত এইটো কেতিয়া পালন কৰা হয়? খ্ৰীষ্টমাছ, নহয় জানো, যাক অসমীয়াত বৰদিন বুলি কোৱা হয়। কি বুলি কোৱা হয়? বৰদিন। এইটো প্ৰতি বছৰৰ ডিচেম্বৰ মাহৰ 25 তাৰিখৰ দিনা পালন কৰা হয়। কিয় পালন কৰা হয়? খ্ৰীষ্ট ধৰ্মৰ প্ৰৱৰ্তক যীশুখ্ৰীষ্টৰ জন্মদিন সেইদিনা। এই উৎসৱত তেওঁলোকে নতুন কাপোৰ লয়। তেওঁলোকে য'ত প্ৰাৰ্থনা কৰে তাক গীৰ্জা বুলি কয়। সেই গীৰ্জাত সমূহীয়াভাৱে সকলোৱে একেলগে মিলি প্ৰাৰ্থনা কৰে আৰু তেওঁলোকে কেৰল গীত গায় আৰু নাচে, আৰু সকলোৱে মিলি কি কৰে? সেইদিনা আহাৰ গ্ৰহণ কৰে, মানে ভোজ ভাত খায়। এতিয়া আহোঁ আমি কেইটামান ধৰ্ম আৰু সেই ধৰ্ম কোনে প্ৰৱৰ্তন কৰিছিল, প্ৰৱৰ্তকৰ নাম। বৌদ্ধ ধৰ্ম গৌতম বুদ্ধ, ইছলাম ধৰ্ম হজৰত মহম্মদ, খ্ৰীষ্টান যীশুখ্ৰীষ্ট, শিখ ধৰ্ম গুৰু নানক, এক শৰণ নাম ধৰ্ম শ্ৰীমন্ত শংকৰদেৱ। আকৌ কৈছোঁ, বৌদ্ধ ধৰ্ম গৌতম বুদ্ধ, ইছলাম হজৰত মহম্মদ, খ্ৰীষ্টান যীশুখ্ৰীষ্ট, শিখ গুৰু নানক, এক শৰণ নাম ধৰ্ম শ্ৰীমন্ত শংকৰদেৱ। এই পাঠটোত তোমালোকে জানিবলগীয়া কথা এইখিনি আছিলে। ভালদৰে চালা, বুজিলা, তাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাইছোঁ।